ৰাতিপুৱা আবেলি অসম্পূৰ্ণ এপিয়লা চাহ অবিহনে চাহ নামৰ শব্দটিৰ মধুৰতাই সুকীয়া। সুখত চাহ, ভাগৰত চাহ, চাহ চাহ মাথো চাহ। ৰেডিঅ'ৰ শব্দত ভাহি আহিল এয়া আকাশবাণী। আপুনি শুনি আছে গীতিমালিকা। পিছে চাহ অবিহনে গীতিমালিকা একেবাৰে সম্ভৱ নহয়। চাহৰ নিচা বনাই ৰজা, কৰি ভাগৰত প্ৰজা। আবেলিৰ চাহৰ আকৌ আমেজেই সুকীয়া। টিভিৰ দূৰদৰ্শনৰ সময়, কিন্তু ইয়াতোচোন চাহৰ মহিমা। চাহ একাপ লাগিছিলে, নহ'লে অস্পষ্ট দূৰদৰ্শনৰ চিনেমা। ভাবিছা চাহৰ প্ৰতি ইমান কিয় নিচা? আৰে নাখামনো কিয়, চাহ যে মোৰ অতি প্ৰিয়। আজি বৰ বেমাৰ, নিদিবা পেৰাচিটামল নামৰ অচিন দৰৱ, নকৰিবা অলপো আদৰ। পাৰিলে চিনাকি চাহকণেই দিয়া, তেতিয়াহে মৰিব বেমাৰ নামৰ ভাগৰ। চাহ চাহ মাথো চাহ, এপিয়লা গৰম চাহ।